সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লোৱা পাঠটো হ'ল ইংৰাজী বিষয়ৰ সপ্তম শ্ৰেণীৰ উৰুকা এডভেঞ্চাৰ। এই পাঠটি আজি আমি আলোচনা কৰিম। উৰুকা আমাৰ অসমীয়া সমাজত এটা অতি প্ৰচলিত শব্দ। এই উৰুকাৰ সময়ত বা উৰুকাৰ দিনাখন মাঘৰ বিহুৰ ভোজ খোৱা যিটো দিন, সেই দিনটোত উৰুকাৰ দিনাখন যি এডভেঞ্চাৰ মানে হ'ল ইয়াত দিছে the word adventure means an unusual and exciting experience. এটা unusual যেটো তাৰমানে সচৰাচৰ নঘটে, অসাধাৰণ এটা আৰু এটা এক্সাইটিং, খুব এক্সাইটিং বা য'ত ধৰা বহুত বেছি আমোদ থাকে বা দুঃসাহসিক হয়, তেনেকুৱা যিবিলাক এক্সপিৰিয়েন্স অভিজ্ঞতা সেইবোৰকে এডভেঞ্চাৰ বুলি কোৱা হয়। আৰু তেনেকুৱা এটা অভিজ্ঞতাৰ বিষয়ে তোমালোকক এই পাঠটোত দিয়া হৈছে। Look at the picture below. তোমালোকৰ কিতাপত এটা পিকচাৰ আছে, এখন ছবি আছে, সেই ছবিখনলৈ চাবলৈ কৈছে আৰু কৈছে have you ever experienced a nightly adventure? তোমালোকে কেতিয়াবা এনেকুৱা নাইটলি ৰাতি হোৱা কিবা এনেকুৱা এডভেঞ্চাৰ, এনেকুৱা দুঃসাহসিক বা আমোদজনক কিবা ঘটনা তোমালোকৰ জীৱনত ঘটিছে নেকি? এনেকুৱা ঘটনা ঘটিছে নেকি সুধিছে। Share with your classmates, আৰু যদি ঘটিছে তেনেহলে তোমাৰ যিসকল ক্লাছমেট আছে, যিসকল সহপাঠী আছে তেওঁলোকৰ লগত আলোচনা কৰিবলৈ কৈছে। What kind of adventure you had? তোমাৰ কেনেকুৱা অভিজ্ঞতা হৈছিল সেই বিষয়ে তেওঁলোকক জনাবলৈ কৈছে। Now read what happened to Mahen and his friends one night. আৰু ইয়াত মহেন আৰু মহেনৰ লগৰ যিসকল বন্ধু আছিলে তেওঁলোকৰ ক্ষেত্ৰত কি ঘটনা ঘটিছিলে সেই বিষয়ে ইয়াত উল্লেখ কৰিছে। Mohendra, lovingly called Mohen by his friends, is talkative, restless and always cheerful. কৈছে মহেন্দ্ৰ নামৰ যেটো ল'ৰা আছিলে, lovingly মৰমতে তাক কি কৈছিলে, called Mohen, তাক সকলোৱে মহেন বুলি মাতিছিলে, by his friends, is talkative, আৰু সি খুব talkative আছিলে, খুব বেছি কথা কয়, restless মানে একেঠাইতে সি বেছি সময় ৰৈ থাকিব নোৱাৰে তেনেকুৱা ধৰণৰ, and always cheerful, আৰু সদায় খুব cheerful, খুব আনন্দত থাকে। On the eve of the Assamese harvest festival Magh Bihu this year, his friends Sanju, Nantu, Rinku and Ruman visited him. আৰু এই বছৰ কি হ'ল, on the eve of Assamese harvest festival, যেটো অসমৰ harvest festival মানে কৃষিৰ লগত জড়িত যেটো ফেষ্টিভেল, যেটো উৎসৱ মাঘ বিহুৰ eve মানে আৰম্ভণিতে, this year এই বছৰটোত বুলি কৈছে, এই বছৰটোৰ মাঘ বিহুৰ আৰম্ভণিতে his friends, তাৰ যিকেইটা বন্ধু আছিলে সঞ্জু, নন্তু, ৰিংকু আৰু ৰুমন, এই গোটেই কেইটাই গৈ মহেনক লগ কৰিলে, visited him. It was the Uruka night, আৰু সেইদিনাখন কি আছিলে, উৰুকাৰ ৰাতি আছিলে, মানে বিহুৰ আগদিনাখন যিটো দিন হয় সেই দিনটোকে কি বুলি কয়, উৰুকা বুলি কোৱা হয়। আৰু মাঘ বিহুৰ উৰুকা হলে যিদিনাখন ৰাতি ভোজ ভাত খোৱা হয় সেই ৰাতিটোকে উৰুকা বুলি কোৱা হয়, সেই দিনটোকে উৰুকা বুলি কোৱা হয়। আৰু সেই উৰুকাৰ দিনাখন ৰাতি তাহাঁতি তাক গৈ লগ কৰিলেগৈ। They proposed that Mohen should lead them in an Uruka adventure. আৰু যিহেতু আমাৰ সমাজত এটা প্ৰথা আছে, আগৰ পৰা প্ৰচলিত এটা প্ৰথা আছে, আগতে কি কৰিছিলে, উৰুকাৰ দিনাখন মানুহে মানে এঘৰে আন ঘৰৰ গৈ চুৰ বুলি নহয় আচলতে, কিন্তু কিবা নহয় কিবা এটা মানে ধেমালি কৰা চলেৰে কিবা এটা গৃহস্থৰ ঘৰত গৈ কিবা এটা কৰি থৈ আহিছিলে, তেনেকুৱা এটা আগতে পৰম্পৰা এটা চলি আহিছিলে। কিন্তু পাছলৈ গৈ সি এইটো এটা অপসংস্কৃতিলৈ পৰিৱৰ্তন হ'ল বুলি ক'ব পাৰি। আৰু ইয়াত কৈছে যে তাহাঁতি যিটো উৰুকা এডভেঞ্চাৰ কৰিম বুলি ভাবিছিলে, সেই উৰুকা এডভেঞ্চাৰটোক তাহাঁতি ক'লে যে মহেনে আমাক কি কৰিব লাগিব, লিড ল'ব লাগিব, সকলোৰে মানে লিডাৰ হৈ পিনি সি যাব লাগিব। মহেন জাম্পড আপ, আৰু যিহেতু আগতে কৈছে যে মহেন কেনেকুৱা আছিলে, ৰেষ্টলেছ আছিলে, চিয়াৰফুল আছিলে, সেইকাৰণে মহেনে প্ৰপ'জেলটো শুনাৰ লগে লগে সি জাপ মাৰি উঠিলে। এক্সাইটেডলি এণ্ড লুকড এট হিজ ফ্ৰেণ্ডছ, সি খুব এক্সাইটেড হৈ, খুব আনন্দিত হৈ সি জাপ মাৰি উঠিলে আৰু তাৰ বন্ধুবোৰৰ ফালে চালে, উইথ এন এয়াৰ অফ অথৰিটি, এটা এয়াৰ অফ অথৰিটি, মানে মই যিহেতু লিডাৰ, মহেনে মনতে ভাবিছে মই লিডাৰ, সেইকাৰণে সকলোকে মানে সি এটা অথৰিটিৰ ভাৱত যে মই সৰ্বোচ্চ, এনেকুৱা মানে এটা ভংগীৰে সি সকলোলৈ চালে। হি ৱাজ ৰেডি ফৰ এনি এডভেঞ্চাৰ, আৰু মহেন কেনেকুৱা আছিলে বুলি কৈছে, সি যিকোনো এডভেঞ্চাৰৰ কাৰণে অনবৰতে সি প্ৰস্তুত হৈ থাকিছিলে। সঞ্জু, the eldest among them, said in an excited voice,
We will spend the night in our Bhelaghar feasting house. সঞ্জু যেটো এল্ডেষ্ট আছিলে বুলি কৈছে আটাইতকৈ ডাঙৰ তাহাঁতৰ গোটেইকেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ আছিলে সঞ্জু আৰু সি খুব এক্সাইটেডলি খুব মানে উৎসাহত সি চিঞৰি পিনি কৈছে উইল স্পেণ্ড দ্য নাইট ইন আৰ ভেলাঘৰ যেটো তোমালোকে যদি দেখিছা আজিকালি টিভিটো প্ৰায় দেখিবলৈ পোৱা যায় বিহুত কি কৰা হয় মাঘ বিহুত ভেলাঘৰ বনোৱা হয় খেৰ বা অন্যান্য সামগ্ৰী কি কৰে ভেলাঘৰ য'ত ৰাতি মানে মেজি ৰখা হয় তেনেকুৱা ঘৰ এটা বনোৱা হয় সেই ভেলাঘৰত আমি ৰাতিটো থাকিম বুলি ক'লে ইংলিছত কৈছে ফিষ্টিং হাউস বুলি when everyone asleep যেতিয়া সকলোবোৰ শুই যাব we will go and pick vegetables and have another feast tomorrow আমি তেতিয়া কি কৰিম বুলি কৈছে সকলো শুই যোৱাৰ পাছত আমি গৈ মানে আমি কেটা তাত থাকিম আৰু গৈ মানুহৰ ঘৰৰ পৰা আমি ভেজিটেবলছ আনিমগে শাক পাচলি আমি চুৰ কৰি আনিম and have another feast tomorrow আৰু আমি কি কৰিম বুলি কৈছে কাইলৈ দিনটোত আমি আকৌ এটা ভোজ পাতিম এনেকে ক'লে oh yes it is our age old custom we must honor it Mohan responded gleefully আৰু যেতিয়া সেই প্ৰপ'জালটো দিলে মহেনে তেতিয়া খুব আনন্দিত হৈ কি কৈছে গ্লিফুলি বুলি কৈছে খুব আনন্দিত হৈ কি কৈছে যে হয় হয় yes it is our age old custom এটো আমাৰ বহুত পুৰণা কাস্টম বহুত পুৰণা আমাৰ ৰীতি নীতি হয় আৰু আমি এটো সন্মান প্ৰদৰ্শন কৰিব লাগে বুলি কৈছে এটো যেটো নিয়ম চলি আহিছে we must honor it এনেকে কৈছে আমি ইয়াৰ সন্মান প্ৰদৰ্শন কৰিব লাগে এনেকে কৈ মহেনে সন্মতি দিলে soon the grand uruka feast was over আৰু তাহাঁতি সেই কথাবোৰ পতাৰ অলপ সময় পাছতে সকলোৱে ভোজ ভাত খালে আৰু ভোজ ভাত খোৱাৰ পাছত কি হ'ল যেটো উৰুকা ফিষ্ট আছিলে ফিষ্ট মানে হ'ল ভোজ উৰুকাৰ ভোজটো শেষ হ'ল everyone left for their respective homes আৰু যিমানবোৰ মানুহ তাত গুড খাইছিলে ভোজৰ কাৰণে সকলোবোৰ মানুহ নিজৰ নিজৰ ঘৰলৈ গুচি গ'লগে the mischievous five কিন্তু সেই দুষ্ট mischievous মানে দুষ্ট সেই পাঁচটা লৰা stayed behind তাহাঁতি কিন্তু সেই ভেলা ঘৰটোতে থাকি দিলে huddling around the big fire আৰু যেহেতু মাঘ বিহুৰ সময়টো খুব ঠাণ্ডা হয় ঠাণ্ডা সময় হোৱাৰ কাৰণে তাহাঁতি তাত ধুনীয়াকৈ জুই একুৰা জ্বলাই তাহাঁতি কি কৰিলে huddling মানে গোটেই পাঁচটাই কি কৈছে চাৰিওফালে জুই চাৰিওফালে ধুনীয়াকৈ বহি তাহাঁতি তাতে থাকি দিলে when it was past midnight আৰু যেতিয়া সময়টো কিমান হ'ল বুলি কৈছে past midnight মানে হ'ল মাজৰাতি past midnight মানে হ'ল মাজৰাতি পাৰ হৈ গ'ল 12 বাজি পাৰ হৈ গ'ল তাৰ পাছত তেতিয়া কি কইলা Mahen rose and commanded the others to follow him in their nocturnal adventure Mohene কি কইলে rose মানে উঠাই দিয়া Mohene তাহাঁতক উঠাই দিলে and commanded আৰু তাহাঁতক আদেশ দিলে the others বাকি যে চাৰিটা আছিল তাহাঁতক আদেশ দিলে to follow him তাক মানে ফলো কৰিবলৈ কৈছে যে মোৰ পিছে পিছে হা ইন দেয়াৰ নক্টাৰ্নেল এডভেঞ্চাৰ তাহাঁতৰ যেটো নক্টাৰ্নেল মানে ৰাতি ঘটা যেটো তাহাঁতৰ মানে অভিযান আছিল এডভেঞ্চাৰ আছিল হেতুলে তাহাঁতক সকলোকে জগালে they made straight for Santiram's house আৰু তাৰপা শুই উঠিয়ে তাহাঁতে সিধাই কি কইলে শান্তিৰামৰ ঘৰলে গ'ল at the end of the lane আৰু শান্তিৰামৰ ঘৰটো ক'ত আছিল বুলি কৈছে শান্তিৰামৰ ঘৰটো যেটো লেন আছিল যেটো গলি আছিল গলিটোৰ একেবাৰে হেখৰ ঘৰটো আছিল শান্তিৰামৰ ঘৰ শান্তিৰাম was a retired army man শান্তিৰামক কোন আছিল বুলি কৈছে এজন ৰিটায়াৰ্ড আৰ্মি ম্যান আৰ্মিৰ মানুহ আছিল এজন তেওঁ ৰিটায়াৰ হৈ গ'ল and farming was his hobby আৰু শান্তিৰামৰ হবিটো কি আছিল ফাৰ্মিং বিভিন্ন ধৰণৰ খেতিবাতি কৰি তেওঁ খুব ভাল পাইছিল আৰু সেই কাৰণে তেওঁৰ গাৰ্ডেনখন কি বুলি কৈছে his garden was full of cabbages তেওঁৰ গাৰ্ডেনখন কেবেজ ব্ৰিঞ্জলস carrots and other seasonal vegetables কেবেজ মানে কবি ব্ৰিঞ্জলস মানে বেঙেনা carrots মানে হল কি কয় গাজৰ আৰু লগতে আনা যিমানবোৰ সেই সময়ৰ seasonal vegetables বুলি কৈছে সেই সময়ৰ মানে ঠাণ্ডা দিনত হোৱা যিমানবোৰ ভেজিটেবলছ আছে শাকপাচলি আছে বিভিন্ন ধৰণৰ শাকপাচলি তেওঁৰ সেই হাকনি বাৰীখনত আছিল They walked quietly, pausing just to put aside the bamboos of the Nongola bracket of this gate and tiptoed into Santiram's garden. তাৰপাছত কি হ'ল they walked quietly তাহাঁতি খুব মনে মনে তাহাঁতি খুজ কাহিলে pausing just to put aside আৰু তাহাঁতি একেবাৰে pause মানে কি ৰখি যোৱা pausing just to put aside the bamboos যেটা তাহাঁতি শান্তিৰামৰ ঘৰলে সোমাওতে যে নঙলা বুলি কয় বাহৰ এনেকে বাহ দিপিনি কি কৰা হয় গেট এখন বনোৱা হয়
সেই গেটখনকে অসমীয়াত নঙলা বুলি কোৱা হয় আৰু সেই নঙলাখনৰ যেতিয়া বাঁহকেইডাল তাহাঁতি খুলিছিলে বাঁহকেইডাল খুলোতে তাহাঁতি কি কৰিছে খুব লাহে লাহে যাতে কোনেও গম নাপায় একো শব্দ নহয় তেনেকুৱাকে তাহাঁতি সেইকেইডাল খুলিলে এণ্ড টিপটোড মানে যেতিয়া খুব লাহে লাহে খোজ কৰা হয় তেতিয়া মানুহে কি কৰে ভৰিৰ আঙুলিকেইটা প্ৰথমতে মাটিত পেলায় তাৰপাছত লাহেকৈ ভৰিটো মাটিত পেলায় ঠিক তেনেকুৱাকে তাহাঁতি লাহে লাহে টিপটোড মানে লাহে লাহে ভৰিটো মাটিত পেলাই তাহাঁতি শান্তিৰামৰ গাৰ্ডেনৰ ফালে সোমাই গ'ল দেন মহেন ষ্টপ ছাডেনলি আৰু তেনেকৈ সোমাই যাওঁতে মহেনে হঠাতে ৰৈ দিলে বুলি কৈছে আৰু সি কৈছে হোৱাট উইল উই কেৰি দ্য ভেজিটেবলছ ইন সি ৰৈ পিনি কৈছে যে আমি ভেজিটেবলছবোৰ কিহত আনিম আমিতো খালী হাতেৰে আনিলোঁ উই ডিড নট ব্ৰিং এ বেগ আমি লগত বেগ এটাও নানিলোঁ এনেকৈ কৈছে তেতিয়া এজন বন্ধুৱে কি বুলি উত্তৰ দিলে নেভাৰ মাইণ্ড উইল কেৰি এজ মাছ এজ পচিবল ইন ইচ হেণ্ড দ্য ফ্ৰেণ্ডছ ৰিপ্লাই তাহাঁতৰ লগত যোৱাখিনিয়ে তেতিয়া ৰিপ্লাই দিলে যে নেভাৰ মাইণ্ড চিন্তা কৰিবলগীয়া কোনো কথা নাই উইল কেৰি এজ মাছ এজ পচিবল ইন ইচ হেণ্ড আমি দুইখন হাততে যিমান চব্জি যিমান শাক পাচলি আমি ল'ব পাৰোঁ সিমান শাক পাচলি লৈ ল'ম এনেকৈ ক'লে ইট ৱাজ অল ভেৰি চাইলেণ্ট ইন দ্য কোল্ড জানুৱাৰী নাইট আৰু সেইদিনাখন কি হ'ল বুলি কৈছে যিহেতু মাঘ বিহু কেতিয়া হয় জানুৱাৰী মাহৰ মাজ ভাগত 13-14 এনেকুৱা দিনত হয় 13-14-15 তেতিয়া খুব ঠাণ্ডা হয় আৰু সেইদিনাখনো কি আছিলে ইট ৱাজ অল ভেৰি চাইলেণ্ট ইন দ্য কোল্ড জানুৱাৰী নাইট খুব ঠাণ্ডা ৰাতি আছিলে আৰু সেইকাৰণে সকলোবোৰ খুব ঠাণ্ডা হৈ শুই আছিলে দ্য নাইট জাৰ এ স্মল স্পেচিছ অফ অল যিটো ফেঁচাৰ এটা সৰু স্পেচিছ বুলি কৈছে সৰু এটা প্ৰজাতি নাইট জাৰ বুলি কৈছে ৱাজ স্ক্ৰিচিং ইৰিলি এট ৰেগুলাৰ ইণ্টাৰভেলছ সি ফেঁচাই যেনেকৈ চিঞৰি থাকে সিও চিঞৰি আছে এট ৰেগুলাৰ ইণ্টাৰভেলছ অলপ সময়ৰ মূৰে মূৰে এটা মানে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে সি মাজে মাজে চিঞৰি আছে ইট মেড দ্য এটমছফিয়াৰ অল দ্য মোৰ হাণ্টিং আৰু যেতিয়া সেই ফেঁচাটোৱে মানে চিঞৰি আছিলে এনেও তাহাঁতৰ ৰাতিটো ঠাণ্ডা হৈ থকাৰ কাৰণে ঠাণ্ডা পৰিৱেশটোও ঠাণ্ডা আৰু বতৰটোও ঠাণ্ডা সেইকাৰণে তাহাঁতৰ এনেও ভয় লাগিছে আৰু ফেঁচাটোৰ চিঞৰ শুনি তাহাঁতৰ আৰু বেছি লাহে লাহে ভয় লাগি গৈ আছে দে ৱে অল ভেৰি ফ্ৰাইটেন তাহাঁতৰ সকলোৰে খুব মানে ভয় লাগিছিলে ফ্ৰাইটেন মানে ভয় লগা বাট পুট অন ব্ৰেভ ফেচেছ কিন্তু তাহাঁতি যিহেতু ইটোৱে সিটোক দেখাই দিব নোৱাৰে যে তাহাঁতি ভয় কৰিছে সেইকাৰণে তাহাঁতি কি কৰিলে পুট অন ব্ৰেভ ফেচেছ বুলি কৈছে চবৰে আগতে দেখাইছে যে আমি কোনো ভয় কৰা নাই এনেকুৱাকৈ খুব সাহসত তাহাঁতি গৈ আছে মহেন হু হেড ৱাকড এহেড অফ দ্য আদাৰ্ছ noticed a black heap right in the middle of the rows of vegetables মহেন যি কি কৰিছিলে who had walked ahead of the others সি বাকী লগৰ কেইটাতকৈ সি কি কৰিছে অলপ আগত গৈ আছিলে তাহাঁততকৈ সি যিহেতু লিডাৰ সেইকাৰণে সি আগত গৈ আছিলে noticed a black heap আৰু সি আগত গৈ থাকোঁতে কি দেখিলে বুলি কৈছে এটা ব্লেক হিপ কলা ৰঙৰ ওখ এটা ডোম এটা দেখিছে হিপ মানে হ'ল এটা ডোম এটা ৰাইট ইন দ্য মিডল অফ দ্য ৰজ অফ দ্য ভেজিটেবলৰ যিবোৰ শাৰী শাৰীকে মানে ভেজিটেবলছবোৰ ৰুই থোৱা আছিলে সেইবোৰৰ মাজতেই এটা কোলা ওখ ডোম এটা দেখিছে হি থট ইট ৱাজ এ হাৰ্মলেছ পাইল অফ গাৰ্বেজ তেতিয়া মহেনে ভাবিলে যে এইটো আন একো নহয় এইবোৰ কিবা মানে গাৰ্বেজ কিবা কিবি লেতেৰা বস্তু যিবোৰ ইয়াত কি কৈছে দমাই থৈ দিছে পাইল মানে জমা কৰি থোৱা আছে হাৰ্মলেছ পাইল বুলি ভাবিছে ইয়াৰ পৰা আমাৰ একো অসুবিধা নহয় এনেকৈ ভাবিলে এজ দ্য বয় ষ্ট্ৰেচ দেয়াৰ হেণ্ডছ টু পিক দ্য ভেজিটেবলছ দ্য ব্লেক হিপ ছাডেনলি জাৰ্কড আপ কিন্তু যেতিয়াই ল'ৰাকেইটাই কি কৰিলে বুলি কৈছে ষ্ট্ৰেচ মানে মেলি দিয়া দেয়াৰ হেণ্ডছ তাহাঁতৰ হাতবোৰ যেতিয়া মেলি দিলে টু পিক দ্য ভেজিটেবলছ সেই শাক পাচলিবোৰ ছিঙিবলৈ যেতিয়া তাহাঁতি হাত মেলি দিলে দ্য ব্লেক হিপ ছাডেনলি জাৰ্কড আপ সেইটো যিটো ব্লেক হিপটো আছিলে যিটো মানে জাবৰৰ দম বুলি ভাবিছিলে মহেনে সেইটো হঠাতে জাপ মাৰি উঠিলে জাৰ্কড আপ মানে জাপ মাৰি উঠা টু দেয়াৰ আটাৰ হৰৰ ইট ডেছ টুৱাৰ্ডছ দেম এট গ্ৰেট স্পীড আৰু তাহাঁতক মানে ভয় খুৱাই টু দেয়াৰ আটাৰ হৰৰ বুলি কৈছে তাহাঁতৰ মানে একদম ভয়ৰ মানে সীমা নাইকিয়া হৈ গ'ল ইট ডেছ টুৱাৰ্ডছ দেম এট গ্ৰেট স্পীড খুব স্পীডত তাহাঁতৰ ফালে সেই দমটোৱে খেদি আহিলে সেই জাবৰৰ দমটোৱে খেদি আহিলে ইট ৱাজ নান আদাৰ দেন শান্তিৰাম সেই জাবৰৰ দমটো আন কোনো নাছিলে বুলি কৈছে এইটো কোন আছিলে শান্তিৰাম আছিলে হু হেড বিন চিটিং লাইক এ ব্লেক হিপ আৰু শান্তিৰামে কি কৰিছিলে এটা ব্লেক হিপৰ নিচিনা মানে ক'লাকে জাবৰৰ দম এটাৰ নিচিনাকৈ সি তাত বহি আছিলে
wrapped in a black blanket আৰু তেওঁৰ গাত কি কৰিছিলে এখন ক'লা ব্লেংকেট এখন মেৰিয়াই লৈছিলে waiting for such উৰুকা adventures যেহেতু শান্তিৰামে জানিছিলে যে আজি যেহেতু উৰুকা হয় হয়তো মোৰ হাকনি বাৰীখন নষ্ট কৰিবলৈ কোনোবা আহিব পাৰে আৰু সেই ভয়তে তেওঁ কি কৰিছিলে তেওঁ নিজৰ হাকনি বাৰীখনক বচাবলৈ তেওঁ তাত তেনেকৈ জাবৰ দমৰ নিচিনাকে ক'লা ব্লেংকেটখন লৈ লুকাই আছিলে Oh my good lord, it's a ghost. Run, 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 Mohen screamed. আৰু যেতিয়া হেতু দেখিলে মোহেনে স্ক্ৰীম মানে চিঞৰিবলৈ আৰম্ভ কৰিলে Oh my good lord, হে ভগৱান এনেকৈ কৈছে It's a ghost. এইটো এটা ghost হয় ghost মানে হ'ল কি কয় ভূত আৰু পলুৱা এনেকৈ সকলোকে হে চিঞৰিবলৈ আৰম্ভ কৰিলে They all dashed past the open নঙলা and then to the road আৰু তাৰপাছত তাহাঁতি কি হ'ল একেবাৰে ডেস্ক পাস বুলি কৈছে যিমান পাৰে হিমান খৰকে তাহাঁতি দৌৰ মাৰিছে আৰু দৌৰ মাৰি তাহাঁতি নঙলা পাৰ হৈ একেবাৰে গৈ ৰাস্তা পালেগৈ The boys ran frantically like antelopes and made good their escape আৰু লৰাকিটা কি হ'ল বুলি কৈছে frantically খুব ভয়ত একেবাৰে antelopesৰ নিচিনাকে মানে যেনে ধৰা ম্যামেলছবোৰ থাকে হহা হওক বা আন এনেকুৱা জীৱ-জন্তুবোৰ খুব স্পিডত যিবিলাক দৌৰ মাৰিব পাৰে তাহাঁতি তেনেকুৱাকে খুব খৰকে দৌৰ মাৰি তাহাঁতি সেই জেগাডখৰ পৰা বা শান্তিৰামৰ পৰা তাহাঁতি পলালে soon they were out of reach of the army men আৰু ইমানে তাহাঁতি খৰকে দৌৰ মাৰিলে যে তাহাঁতি খুব সোনকালে কি হ'ল বুলি কৈছে শান্তিৰামৰ পৰা পলাই হাৰিবলৈ সক্ষম হ'ল আৰ্মি মেন অৰ্থাৎ শান্তিৰাম Finally regaining his breath, Mohen exclaimed. আৰু যেতিয়া তাহাঁতি যেহেতু বহুত খৰকে দৌৰ মাৰিছিলে তাহাঁতৰ উশাহ লোৱাত কষ্ট হৈ গৈছিলে আৰু যেতিয়া তাহাঁতি উশাহ ঘূৰাই পালে regaining his breath বুলি কৈছে তাহাঁতৰ উশাহত যেতিয়া মানে কন্ট্ৰোল আহিলে মোহেনে তেতিয়া exclaimed he খুব মানে আচৰিত হৈ এনেকে মানে সুধিছে আৰু thank god we are all alive কৈছে যে ভগৱানক বহুত ধন্যবাদ যে আমি সকলো বাচি আছো কাৰণ তাহাঁতি তেতিয়ালৈকে ভবা নাছিলে যে হেয়া শান্তিৰাম হয় হেয়া তাহাঁতি ভূত বুলিয়ে ভাবি আছিলে আমি ভূতৰ পৰা হাত হাৰিলো ভগৱানক বহুত ধন্যবাদ এনেকৈ কৈছে but can we not think of other types of adventures তেতিয়া কৈছে মোহেনে যে আমি বেলেগ ধৰণৰ এডভেঞ্চাৰৰ কথা আমি ভাবিব নোৱাৰোনে যে আমি উৰুকা হলে বা মাঘ বিহু হলে যে আমি চুৰ কৰিব লাগিব চুৰ কৰিবলৈ যাব লাগিব এনেকুৱাটো কোনো কথা নাই আমি অন্য ধৰণৰ যিবিলাক বহুত আগতে মানুহে কৰিছিলে তোমালোকে হয়তো বহুতে দেখিছা বহুতে নেদেখিবও পাৰা ঢেকি নিপিনি কি কৰে কৰবাত গৈ লুকুৱাই থৈ দিয়ে বা অন্য ধৰণৰ ধেমালি কৰে যাৰ পৰা মানুহৰ একো অনিষ্ট নহয় তেনেকুৱা ধৰণৰ কিছুমান ধেমালি কৰে কিন্তু হেবৰে লাহে লাহে গৈ কি হ'লগে এটা বেয়া পৰম্পৰালে পৰিণত হ'লগে এনেকুৱা চুৰ কৰা পৰম্পৰালে পৰিণত হ'লগে গতিকে মোহেনে ভাবিছে যে আমি তেনেকুৱা ধৰণৰটো মানে কিছুমান আমি অভিযান কৰিব পাৰো য'ত আনৰ অপকাৰ নহয় এনেকে তেওঁ এনেকে মোহেনে শেষত কৈছে আশা কৰিছো তোমালোকে সকলোৱে পাঠটো বুজি পাইছা যদি কিবা অসুবিধা পোৱা তেনেহলে মোক জনাবা ধন্যবাদ